Good morning, Kwa. Good morning. What do you say? আজি লৈছাই থকা থকা আছে আজি সকামলৈ যাওঁ হয় নেকি পায় খাবলৈ যাওঁ হয় নেকি এতিয়া যামেই আৰু এতিয়া কাপোৰ চাপোৰ কিনি মেলি ওলাইছোঁ গা চা ধুলো আৰু পুৰা ক্লিন হৈছোঁ আৰু এতিয়া যাম আৰু গুড মৰ্ণিং জনাইছোঁ সকলোকে মোৰ অন্য এটি ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি অকণমান এফালে ওলাইছোঁ এফালে মানে কি গুণগুণহঁতৰ দেখিছে গুণগুণ গামোচা চামোচা লৈ আছে গুণগুণৰ মানে কি লগৰ ছোৱালী এজনী পায়স দিছে লগৰ ছোৱালী মানে কি মানে গা ভাল নোহোৱা হৈ থাকে আৰু এনেকুৱা মানে কিশোৰবিলাকক মানে পায়স দিয়া মানে আজি এই মানে আয়োজন কৰিছে আৰু চাকি বন্তি জ্বলাই পায়স অকণমান খুৱাব বুলি তাৰে এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো তেনে শেষলৈ চাব বাহনীৰ তলে তলে এয়া দেখিছে গৈ আছে আমাক গুণগুণে মই পিছে পিছে ভিডিঅ' শ্বুট কৰি গৈ আছোঁ ঘৰটো সৰুটো দেখিছে নহয় তাকে বোলো গুণগুণক থৈ যাওঁ পটকে বুলি লৈছা গুণগুণক থৈ কৈছোঁ মই অলপ পিছত নিবলৈ আহিম দেই খেলি থাকিবা ডিম্পলৰ লগত খেলি থাকিবা দেই থৈ আহিলোঁ আকৌ এজনী ওলালেহি নহয় অকণমান বহোঁ বুলি ভাবিছিলোঁ ঘৰৰ পৰা ওলাই আহিছিলোঁ থ্ৰেডিং কৰিব মানে আহিছে তাইক থ্ৰেডিং কৰি দিওঁগৈ তাৰপিছত অলপ পিছত মানে গুণগুণক আমাৰ ঘৰৰ সন্মুখতে এয়া কি ওলাইছে চাওক এইটো হৈছে মালিক গাহৰি বেপাৰী দেই অলপ পিছত নি খাব লাগিব আৰু একদম পুৰণা চাইকেল লৈ আহিছে দেই মোৰ কাষ্টমাৰ ক'ত বহি আছে জানো চাওঁ গৈচোন কালি পৰহি কি মৰাটো কৈছিলে কি কৈছিলি কালি পৰহি মানে সেয়া আৰু এঘণ্টা ওচৰা-ওচৰি হৈ গ'ল এতিয়া ভাবিছোঁ গুণগুণক লৈ আহোঁগৈ গৈ থাকোঁ 4জনী 5জনী 6জনী গোপিনী 3জনী 6 3 9জনী হৈ যাব বিজুৰীয়া হৈছে নহয় অঁ ৰবা গাড়ী আহিছে ৰবা কৈছে কেনেকুৱা লাগিলে সকাম খাই ভাল লাগিলে বুলি কোৱা কি পালা সকামত কি পালা সকামত কি কোনটো পইচা চা দেখো এতিয়া বিয়া হাতত গাহৰি মাংস খাব যাম দেই দিবি নাই এইয়া সকাম চকাম খাই বিয়া ভণ্টি আহিলে আমাৰ ঘৰত বগৰী খাবলৈ এইয়া বগৰী কি সেইখিনি গুড়ি জলকীয়া নিমখ আৰু বগৰীটো খাই অকলে বেয়া লাগে হয় নাই টেঙা খাই অকলে বতৰ বস্তু বোলে বতৰ আহিলে পইচা কি কৰিলা কোৱাচোন চিপছ কিনি খালা চিপ খালো আৰু কেক খালো চকলেট কেক লগৰী আৰু মই খালো টেঙা খাবলৈ মাতি আনিছোঁ বগৰী বতৰ বস্তু বতৰ খাব লাগিলে ন তেনে খাই লওঁ যোৱাকালি কি কৰিলোঁ সেই অকণমান আৰু দেখুৱাবলৈ থুলমূলকৈ চেষ্টা কৰিলোঁ তাৰপিছত আজি আছে আমাৰ ঘৰত জেৰুৱা দিয়া কাম একদম জেৰুৱাখন মানে কি ভাঙি চিঙি অৱস্থা নাই তাতে উৰিও খাইছে এয়া চাওকচোন আমাৰ ঘৰৰ জেৰুৱা এইফালে কুকুৰটোৱে ভাঙি ফুটা কৰি দিলে এইফালে উৰিয়া খাইছে দেখিছে অৱস্থাই নাই আজি সেই আৰু মানুহ আহিছে জেৰুৱা দিবলৈ ব'লকচোন ক'ত বাঁহ কাটিছে চাব এয়া বাঁহ আনি আছে সৌফালৰ পৰা ৱালপাৰ মানে তাৰপিছত এয়া এতিয়া বাঁহে জেওৰা খুঁটি বনাব প্ৰথমতে তাৰপিছত কামি বনাব আপোনালোকক দেখুৱাই আছোঁ লাহে লাহে ষ্টাৰ্ট দি দিছে প্ৰথমতে খুঁটিখিনি বনাই লয় আনি হৈ গ'ল নেকি বাঁহ আনি আছে অঁ তামোল পাৰিলে কেনেকৈ পাৰিলে উঠি গ'ল আৰু কোন পুতলো পাৰিটো আনি হ'ব সেই দেখিলে নহয় এতিয়া মানে খুঁটি বনাই আছে কামি ফালি আছে সেয়া আৰু বছৰটোৰ কাৰণে কৰি যাব ন এবছৰমান যায়হে জেওৰাখন বছৰটোৰ কাৰণে কৰি যাব আৰু দুপৰীয়া ভাতকেইটা ভাবিছোঁ খুৱাই দিওঁ
তাৰপিছত এতিয়া মানে ভাত বনাওঁ বুলি ভাবিছোঁ। এয়া চব চিকেন আলু কবি ওলকবি লগতে বনাই দিওঁ বুলি ভাবিছোঁ। বিলাহী চিলাই দি এনেকৈ চব্জি এখন বনাওঁ, দালি বনাওঁ আৰু মানে একদম চিম্পুল খানা আৰু মানে পুতলো কিবা লাগিলে কবি। কাম কৰা মানুহ ভাত পানী খাই মেলি মানে একদম জেওৰা দিওঁতে গধূলি হ'ল। তাৰপৰা আজি ৰাতিপুৱা দেখাইছোঁ এয়া চাওক আমাৰ জেওৰাখন কেনেকুৱা লাগিছে, নতুন নিউ ব্ৰেণ্ড নিউ হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু গাইজ? ভাল লাগিছে। আমাৰ গুণগুণে এয়া স্কুল ওলাইছে। এইখিনি হৈছে পুৰণা জেওৰা, ইয়াতে দমাই থৈ দিছোঁ। কিবা এটা কৰিব লাগিব এইখিনি আৰু সেয়া আৰু ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। যিহেতু মানে কি নতুন চেনেল খুলিছোঁ।